প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল। সমগ্ৰ সামাজিক মাধ্যমতেই ভাইৰেল হৈ পৰিছে এই গোপন ভিডিঅ'টো। পুনৰ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এহাল শিক্ষক শিক্ষয়িত্ৰীয়ে। স্ক্ৰীণত দেখা এই দৃশ্যটোলৈ ভালদৰে মন কৰক। এখন বিদ্যালয়ত প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষয়িত্ৰীৰ যি প্ৰেমৰ সম্পৰ্ক, সেই প্ৰেমৰ গোপন ভিডিঅ' ভাইৰেল হৈ পৰিছে এতিয়া CCTV ফুটেজত। উল্লেখ্য যে এই CCTV ফুটেজ ভাইৰেল হৈ পৰিছে বৰ্তমান সমগ্ৰ ছ'চিয়েল মিডিয়াত। ঘটনাটো কৰ্কশ জনাম, কিন্তু তাৰ পূৰ্বে এই দৃশ্যটোলৈ ভালদৰে মন কৰক। এখন বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে এনেদৰে অসৎ কাৰ্যত লিপ্ত হৈছে প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষয়িত্ৰীয়ে। ইতিমধ্যে জিলা প্ৰশাসনে দুয়োগৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিলম্বিত কৰিছে। ৰাজস্থানত সংঘটিত হৈছে এই লজ্জিত ঘটনাটো।